নমস্কাৰ বন্ধুসকল, আন এটি ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ যাৰ হাই ব্লাড প্ৰেছাৰৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। যাৰ প্ৰব্লেম আছে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব, তেতিয়া সকলোবোৰ গম পাই যাব। আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি চোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক এটা কৰি যাব। তেতিয়াহ'লে মেইন ভিডিঅ'টো চাওঁ আহকচোন। কি কৰিব লাগে বা কি নাই হেয়া সকলোবোৰ এতিয়া গম পাই যাব। এতিয়া আপোনালোকে কৰিব লাগিব যাৰ প্ৰেছাৰৰ প্ৰব্লেম আছে তেওঁলোকে কৰিব লাগিব। আপোনালোকে জেতুকা পাত অলপ খুন্দি পেলানি মূৰত দিব, নাই কমেও আপোনালোকে ভৰিত লগাব, ভৰি তলুৱাখিনিতো লগাব। দুখন ভৰিত তলুৱাটো লগোৱাব বা মূৰতো আপোনালোকে লগাব পাৰে। আধা ঘণ্টা বা 1 ঘণ্টা আপোনালোকে লগালেই হ'ব, তেতিয়াও বহুত আৰাম পোৱা দেখা যায়। নহ'লে বা আপোনালোকে কৰিব পাৰে কেঁচা নহৰু দুটাকৈ ডেইলি আপোনালোকে ভাতৰ লগত খাবলৈ চেষ্টা কৰিব, তেতিয়াও বহুত প্ৰেছাৰটো নৰ্মেললৈ আহে। আপোনালোকে এই বস্তুকেইটা কৰি চাব পাৰে। ডেইলি দুটাকৈ নহৰু খালেই হ'ব, দুফুটাকৈ মানে। নহ'লে আৰু কৰিব পাৰে ক'লা যে ক'লা তুলসীটো আপোনালোকে যিকোনো পাত্ৰতে পিচি ল'ব। পিচি পেলানি ৰসখিনি উলিয়াই ল'ব। তাৰে চামুচেৰে জুখি 10 চামুচ তুলসী ৰস ল'ব আৰু 8 চামুচ আপোনালোকে ল'ব কেঁচা হালধি আৰু 2 বাৰকৈ খাবলৈ চেষ্টা কৰিব। পানী অলপ মিহলাই পেলানি আধা গিলাচমান খাবলৈ ডেইলি আপোনালোকে চেষ্টা কৰিব, দিনে 2 বাৰকৈ। আৰু এনেকৈ খালেও বহুত নৰ্মেলি অহা দেখা যায়। আৰু আপোনালোকে কৰিব পাৰে দৈনিক আপোনালোকে 8-9টা ভাল জাতৰ কেঁচা আমলখি খোৱাটো ভাল। মানে যিয়ে নহওক আপোনালোকে খাব পাৰে কেঁচা আমলখি। মানে ভাল হ'লেও বেয়া হ'লেও আপোনালোকে যিটো জাতৰে আমলখি হওক বা আপোনালোকে আমলখিটো খাব পাৰে। সেয়াও খালেও আপোনালোকৰ বহুত ভাল হোৱা দেখা যায়। আৰু আপোনালোকে কৰিব পাৰে পলাশৰ শিপাৰ ৰস 2 চামুচ দৈনিক 2 বাৰকৈ খাব লাগে, তেতিয়াও বহুত ভাল হয়। নহ'লে কৰিব পাৰে বিলাহীৰ ৰস উলিয়াব। বিলাহীৰ ৰস অলপ উলিয়াই পেলানি আধাটো পানী অকণমান মিহলাই পেলানি আধা গিলাচমান খাই দিব পাৰে, তেনেকৈও ভাল হোৱা দেখা যায়। আৰু আপোনালোকে কৰিব পাৰে আপেলৰ ৰস যে আপেলটো পিচি পেলানি ৰসখিনি উলিয়াই পেলানি 250 মিলিমিটাৰমান নিয়মীয়াকৈ এমাহ খালে মানে বহুত ভাল হয়। নহ'লে আপোনালোকে যদি পিচিও নাখায় তেতিয়া আপোনালোকে গোটাকৈ এটাকৈ ডেইলি খাব পাৰে, তেতিয়াও বহুত প্ৰেছাৰৰ কাৰণে ভাল। আৰু আপোনালোকে কৰিব পাৰে মৌ জোল 200 মিলিমিটাৰকৈ তুলসী ৰসৰ লগত খালেও বহুত ভাল হোৱা দেখা যায়। আৰু আপোনালোকে কৰিব পাৰে আমলখি 7-8টা খুন্দিব, তাক মিচিৰিৰ সৈতে পানীৰ লগত অলপ মিহলি খাই দিব, তেতিয়াও বহুত ভাল হয়। নহ'লে আপোনালোকে কৰিও চাব পাৰে, এইটো কৰি চাব পাৰে যে ছজিনাৰ কুঁহি পাতটো যে ওলায় সেইটো ভাতৰ লগত আঞ্জা বনায়ো খাব পাৰে। নহ'লে আপোনালোকে সেই পাতখিনি খুন্দি ৰস বনায়ো এগিলাচ হিচাপে খাই দিব পাৰে, তেতিয়াও বহুত ভাল কামত আহে। আৰু আপোনালোকে কৰিব পাৰে মানিমুনি শাকৰ ৰসটো উলিয়াই পেলানি 7-8 চামুচতকৈ মৌ জোলৰ সৈতে মিচিৰি মিহলি একেৰাহে আপোনালোকে 10-20 দিন খাই চাব, তেতিয়াও বহুত ভাল হোৱা দেখা যায়। আৰু আপোনালোকে কৰিব পাৰে নেফাফু কুমলীয়া আগ 4টা আৰু 4 ফুটা নহৰুৰ সৈতে পাতত দি জুইত পুৰি আপোনালোকে খাব পাৰে, তেতিয়াও বহুত ভাল হোৱা দেখা যাব। আৰু আপোনালোকক মই বহুতকেইটা দিলোঁ, সেইকেইটাৰ ভিতৰত আপোনালোকে যোনটোৱে আপোনালোকৰ ঘৰত সুবিধা থাকে বা যোনটোৱে আপোনালোকে খাবলৈ পাৰে সেইটোৱে আপোনালোকে ট্ৰাই কৰি চাব। মোৰ মতে বহুত আপোনালোকে আৰামলৈ আহিব। প্ৰেছাৰটো যাৰ হাই ব্লাড প্ৰেছাৰৰ প্ৰব্লেম থাকে তেওঁ নৰ্মেলি ভাল হোৱা দেখা যাব। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মই বহুতকেইটা অপশ্যনেল দিছোঁ, আপোনালোকে তাৰে ভিতৰত এটা চিলেক্ট কৰি আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা আহি আছোঁ নতুন ভিডিঅ' লৈ।